নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত এটা মোৰ নতুন অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ৰিচেণ্টলি আমি ফুৰিবলৈ গৈছিলোঁ 4জন বন্ধু ভূটানৰ এটা দাঁতি কাষৰীয়া অঞ্চললৈ। তাত আমি চিকেন বনাই খোৱা কথা আছিল, কিন্তু আনফৰ্চুনেটলি গোটেইখিনি বস্তু নিয়া হ'ল, কিন্তু আমি চিকেন বনাবৰ কাৰণে তেলটো নিব পাহৰিলোঁ। এতিয়া কথা হ'ল আমি চিকেনটোতো বনাব লাগিব। আহক আমি কেনেকৈ চিকেনটো বনাইছোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এয়া আপোনালোকৰ মাজত মোৰ নতুন ডিছ বিয়েৰ চিকেন। যিহেতু আমি বাইকেৰে গৈছিলোঁ, খৰি আমাৰ লগত নাছিলে, চ' নদীৰ ওচৰৰ পাজৰৰ পৰা আমি কিছু খৰি সংগ্ৰহ কৰিছিলোঁ। ঠাইখিনি বহুত ধুনীয়া ঠাই। জুই জ্বলাব অলপ অসুবিধা হৈ আছিলে, তথাপি যি নহওক জুই জ্বলাইছিলোঁ। তাত বহুত বতাহ বলি আছিলে। বেলেগ বাচন একো নিয়া নাছিলোঁ, এইখনেই আছিলে আমাৰ সম্বল। এইখনতে আমি পিঁয়াজখিনি কাটি লৈছিলোঁ প্ৰথমতে। পিঁয়াজ, আদা, নহৰু গোটেইখিনি টাৱাখনতে কাটি লৈছিলোঁ। পিঁয়াজখিনি এনেকুৱাকৈ ধুনীয়াকৈ স্লাইচ কৰি লৈছোঁ। ছাৰফেচটো সমান নহয় কাৰণে অলপ কাটাত অসুবিধা পাই আছিলোঁ। এতিয়া মাংসখিনি একেলগে পিঁয়াজখিনিৰ লগত একেলগে দি দিছোঁ। তাত গোটেই মছলাখিনি ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি, হালধি গোটেইখিনি একেলগে মিক্স কৰি দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ, নিমখ গোটেইখিনি একেলগে ধুনীয়াকৈ মিহলি কৰি লৈছিলোঁ টাৱাখনৰ ওপৰতে। টাৱাখন নি জুইৰ ওপৰত বহাই দিছিল। এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে জুইত দিয়াৰ অলপ সময় পিছতে মাংসখিনি তলিত লগা আৰম্ভ হৈ গ'ল। এতিয়া আমি চিন্তা কৰি আছিলোঁ মাংসখিনি কেনেকৈ সিজাম। মোৰ মনত এটা বুদ্ধি আহিলে। আমাৰ ওচৰত এটা পাৰ্টীয়ে বিয়েৰ খাই আছিল, মই সিহঁতৰ পৰা অকণমান বিয়েৰ লৈ আহিব গ'লোঁ। আৰু মাংসখিনিৰ ওপৰত মই বিয়েৰ ঢালি দি দিলোঁ। এনেকুৱাকৈ বিয়েৰ ঢালি দিলোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ সিজি গ'ল। অলপ সময় সিজোৱাৰ লগে লগে আকৌ মই বিয়েৰ ঢালি দিলোঁ অলপ।
কোনো আইডিয়া নাছিলে মাংসখিনি টেষ্ট কেনেকুৱা হ'ব, জাষ্ট বনাই আছিলোঁ। কিন্তু লাহে লাহে মাংসখিনি ধুনীয়াকৈ সিজা আৰম্ভ হৈ গ'ল। চাট মছলা দি দিলোঁ ওপৰত। বিশ মিনিটমান এনেকুৱাকৈ ভাজি ল'লোঁ আৰু মাংসখিনি খুব ধুনীয়াকৈ সিজি গৈছিল। আগতে কোনোদিনে ট্ৰাই নকৰা ৰেচিপি এটা ঘৰৰ পৰা ইমান দূৰত ট্ৰাই কৰিলোঁ। সঁচাকৈ বিয়েৰ চিকেন বহুত ধুনীয়া হৈছিলে। মোৰ লগৰকেইটাই আজিও কৈ আছে সঁচাকৈ এটা ধুনীয়া ৰেচিপি বিয়েৰ চিকেন। যদি আপোনালোকে ইচ্ছা কৰে ঘৰতো বনাই চাব পাৰে, ট্ৰাই কৰক মোৰ নতুন টুইষ্ট বিয়েৰ চিকেন। যদি আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।